हेलो एवरीवन কি খবৰ সকলোৰে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ আন এটা ব্লগলে আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল আমাৰো ভাল আৰু মই বৰ্তমান আছো মাৰ ঘৰত মই শনিবাৰে আহিলো ভতিজাটোৰ হুডি আছিল আৰু আজি হৈছে দেওবাৰ আৰু আমি গুটেখিনি বাই ভনী লগ লাগি যাবলৈ ওলাইছো পিকনিক বেছি দূৰ নহয় ওচৰতে আমাৰ ঘৰৰ ওচৰত নাগালেণ্ড আছে নাগালেণ্ডলৈ যাব ওলাইছো তুলি সো তাত নৈ আছে নৈ কিনাৰতে খাম বুলি ভাবিছো সো আমি বাই ভনীখিনি লগতে আমাৰ লগত যাব খুৰী জেঠাই আৰু আমাৰ মাহী সব গুটেখিনি লগ লাগি যাবলৈ ওলাইছো দাদাহতো যাব দাদাহত বেলেগ এখন গাড়ীত যাব আৰু আমি গুটেই মাইকী মানুহখিনি ভাবিছো এখন গাড়ীতে যাওঁ সো আমি ইয়াত গুটেখিনি আমি ইনোভাখনত উঠিছো এয়া সবে বহিছেগে আৰু মই অকমান ভিডিঅ' কৰি আপোনালোকক দেখাই দিছো আৰু মই বহিমগে আৰু এতিয়া সো অকমান দেখাই দিছো গুটেখিনি মানে আমি ইমানেই বেছি হৈ গ'ল মানুহ ইনোভাখন মানে সৰু হৈ গৈছেগে সব ঠেলা থেপা থেপিকে বহিব লাগিব বেছি দূৰ নহয় যিহেতু ওচৰতে সো সোনকালে পামগে সো এতিয়া একো নাই চলি যাব সো এতিয়া ঠিক আছে আপোনালোকে ভিডিঅ'টো প্লিজ স্কিপ নকৰাকৈ চাব মই যিমান পাৰো আপোনালোকক নাগালেণ্ডৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম ঠিক আছে তেতিয়াহ'লে এতিয়া যাত্ৰা আৰম্ভ কৰি ভিডিঅ'টো চাই থাকিব
আৰু এয়া আমাৰ পিকনিকস্থলী পাই গ'লোহি। এয়া মেইন ৰাস্তাৰ পৰা অকণমান সোমাব লাগে। মই এবাৰ প্ৰথম আহিছোঁ আৰু বাহঁত মাজতে এবাৰ আহি গ'ল ইয়াত। তেহেঁতি কৈছে খুব ভাল লাগে। আৰু এয়া সোমাই গৈছোঁ এতিয়া, দেখিছেনে জংঘলৰ মাজে মাজে। এয়া নৈখন পাই গ'লোঁ। এয়া চব কি ধুনীয়া পানী, আৰু এই নৈখন হৈছে জাজি নৈ। তলত কিন্তু বালি চালি একো নাই, অকল সৰু সৰু শিলগুটি দেখিছেনে। আৰু দও নহয়, একেবাৰে বাম। এতিয়া আমাৰ গাড়ীখন নৈখনৰ মাজে পাৰ কৰি লৈ যাব। আৰু আধা মানুহ আমাৰ গাড়ীৰ পৰা নামি দিলে, কাৰণ গোটেইখিনি উঠি থাকিলে গাড়ীখন পাৰ হ'বলৈ অকণমান দিগদাৰ হয়। আৰু মই উঠি থাকিলোঁ কাৰণ মোৰ ছোৱালীজনী আছে গুণগুণ, তাই পানী ক'লেতো বলিয়ে আছোঁ, সেইটো কাৰণে তাইক ননমালোঁ এইডোখৰত। আৰু এতিয়া আমি গাড়ীখন পাৰ কৰি পিনে এতিয়া পাৰতে থৈ যাম। আৰু আমি এইখিনিত নাখাওঁ, আমি অকণমান ভিতৰৰ ফালে খাম। ভিতৰৰ ফালে অকণমান ডাঙৰ জেগা আছে, চ' সেইফালে বনাই মেলি খাবলৈও সুবিধা আছে। চ' আমি এতিয়া সিপাৰলৈ গৈ আছোঁ। এতিয়া গৈ আছোঁ জংঘলৰ মাজে মাজে। চাই থাকক ভিডিঅ'টো, আপোনালোককো দেখাই যাম। আৰু মাজে মাজে দেখিছেনে এইবোৰ বোকা, ইয়াত গাড়ী অহা যোৱা কৰা চিন আছে, দেখিছেনে। গুণগুণ গুণগুণ হাই কৈ দিয়া। আমাজন দেখিছে। এয়া খোজকাঢ়ি খোজকাঢ়ি আহি পালোহি। এয়া চব এইডোখৰ অকণমান সেইডোখৰতকৈ ডাঙৰ, দেখিছেনে। ইয়াত মানে বনাই মেলি খাবলৈও অকণমান সুবিধা হ'ব। আৰু এইফালে গাড়ী ধুই আছে, দেখিছে। এয়া আৰু গুণগুণে একেবাৰে কেনেকৈ উকি মাৰিছে শুনিছেনে আপোনালোকে। একদম তাই মানে পানী দেখি একেবাৰে একদম ৰ'বই পৰা নাই, ইমান উকিয়াইছে তাই। আৰু নৈখনৰ ইপাৰে সেয়া দেখিছেনে, হালধীয়া হালধীয়া, সেইবিলাক হৈছে নগাৰ খেতি, শাকৰ খেতি। আৰু আমাৰ ইহঁতক দেখিছেনে, আহি ফটো মাৰা ষ্টাৰ্ট হৈয়ে গ'ল। কাৰণ ইমান ধুনীয়া জেগাডোখৰ মানে প্ৰায় ফটো নামাৰি থাকিব নোৱাৰিলে ৰখি। মই মাৰিম আৰু এতিয়া। পাথৰ পেলালে। অ' চিনু, তুমি তাত নাযাবা দেই, চিচা ভাঙা আছে, নহ'লে নিচা মাৰিব হ'লে, মই কৈ দিছোঁ। যাবা নি? নাযাওঁ কৈ দিয়া। অঁ নাযাওঁ। অঁ কি কৰিছা তুমি? পাথৰ দলিয়াইছা? অঁ বা পেলাইছে, তুমিও পেলাইছা মা? খাবি
আৰু আজি পিকনিকৰ ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা পালে আপোনালোকে জনাব পাছত কমেণ্টত আৰু খুব ভাল লাগিল আজি ইয়ালৈ আহি গোটেইখিনি লগ লাগি খুব এনজয় কৰিলোঁ খুব মস্তি কৰিলোঁ আজি দিনটো আৰু কেতিয়াও পাহৰিব নোৱাৰোঁ খুবেই ভাল লাগিলে আৰু এতিয়া বাজিলে 4:30 আৰু এতিয়া আমি ঘৰমুৱা হৈছোঁ এয়া দেখিছেনে পাৰ হৈছোঁ আৰু কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব আৰু যদি ভাল লাগিলে প্লিজ এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকল মোৰ চেনেলটো প্ৰথমবাৰ চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল